এতিয়া মই কালজিৰা 1 চামুচ লৈছোঁ, নিমখ 1 চামুচ লৈ লৈছোঁ, বেকিং পাউডাৰ 1 চামুচ লৈ লৈছোঁ। এতিয়া পাত্ৰ এটা লৈ লৈছোঁ আৰু ময়দা লৈছোঁ 2 বাটি। ময়দা সলনি আপোনালোকে আটা ব্যৱহাৰ কৰিব পাৰে। আৰু এবাটি দি দিছোঁ। এতিয়া মই ময়দাই ব্যৱহাৰ কৰিছোঁ। এতিয়া কালজিৰা দি দিছোঁ, বেকিং পাউডাৰ দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া জোখ অনুপাতে নিমখ দিব। গোটেইখিনি ভালদৰে মিহলি কৰি লওঁ। ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া লৈছোঁ ৰিফাইন তেল 1 কাপ লৈছোঁ। আপোনালোকে নিজৰ অনুপাতে ল'ব পাৰে। ৰিফাইনৰ বদলি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইনে ব্যৱহাৰ কৰিছোঁ। এতিয়া পানী লৈ লৈছোঁ, পানী অকণমান দি লওঁ। আপোনালোকে ঠাণ্ডা পানী দি মঠিব পাৰে। মই ঠাণ্ডা আৰু গৰম অকণমান কুহুমীয়া কৰি লৈছোঁ। এতিয়া ডোটো বনাই ল'লোঁ। ডোটো এতিয়া আধা ঘণ্টা এতিয়া থৈ দিম। এতিয়া আধা ঘণ্টা হৈ যোৱাৰ পিছত এইখিনি আকৌ লৈ ল'লোঁ। এতিয়া মই ভালদৰে আকৌ মঠি লৈছোঁ। এতিয়া লাডু দুটা বনাই ল'লোঁ। ভালদৰে এতিয়া আকৌ লাডু দুটা বনাই লৈ বেলি লওঁ। এতিয়া অকণমান ময়দা গুড়ি দি দিছোঁ, বেলিবলৈ ভাল হ'ব। এতিয়া মই বেলি লৈছোঁ। বেলি ল'লোঁ ভালদৰে। ৰুটিখন বেলোতে পাতলকৈ বেলিব পাৰে, ডাঠকৈ বেলিব পাৰে। মই পাতলকৈ বেলিলোঁ। এতিয়া কাটি লওঁ। নিমকি কাটি লওঁ। এতিয়া ভালদৰে এনেকৈ কাটি লৈছোঁ। এতিয়া পঠালি কৰি লৈছোঁ। পঠালি কৰি আকৌ এবাৰ এনেকৈ আঁচ দি কাটি দিছোঁ চুৰি ষ্টাইলৰ। এতিয়া কটা হৈ গ'ল। এতিয়া এইখিনি এখন চালনীত থৈ দিছোঁ। কটা হৈ গ'ল। এটা কেৰাহী বহাই দিছোঁ। গেছত বহাই দিছোঁ। গেছটো অকণমান মিডিয়ামত থ'ব। কেৰাহী গৰম হ'ব দিছোঁ। এতিয়া ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ৰিফাইন তেল দি দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত ৰিফাইন তেল দি দিলোঁ। তেলখিনি ভালদৰে এতিয়া দি দিছোঁ। গোটেইখিনি অকণমান তেল সৰহকৈ দিব লাগে, নহ'লে লাগি ধৰিব। তেল গৰম হৈ আছে। গৰম হৈছে নে নাই হোৱা চালোঁ, হৈছে। আৰু এতিয়া অলপমান দি দিওঁ। এতিয়া অকণমান লৰাই দিছোঁ। অকণমান লাৰি দিওঁ ভালদৰে। এটা পূৰা হৈ আছে। ফাইনেলি অলপ ৰঙচুৱা হৈছে। পূৰা ৰঙাকৈ ভাজিব নালাগে, অকণমান ৰংটো উঠিলে হ'ব। অকণমান ৰং হ'ল। ৰঙা হৈছে, তো ইমানো ৰঙা হ'ব নালাগে। ফাইনেলি হৈয়ে গৈছে। মই এতিয়া নমাই দিওঁ। এইখিনি এতিয়া আকৌ এবাৰ দি দিলোঁ। আকৌ হৈ গ'ল এইখিনি। এতিয়া ইয়াত নমাই থৈ দিলোঁ। এনেদৰে আপোনালোকে ভাজিব পাৰিব। হৈ গ'ল। আমাৰ নিমকি হৈ গ'ল।
যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এনেকুৱা ৰেচিপি চাবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিব।